সেয়া দেখিছে নহয় মন্দিৰ ভাগলৈ যাওঁতে কি অৱস্থা হৈছেগে আচলতে চিৰি বগাই বগাই ভাগৰ লাগি গৈছে ভৱিষ্যতে এই মন্দিৰটো এটা টুৰিষ্ট স্পট হ'ব এইটো আশা কৰোঁ কিন্তু চৰকাৰে আমাৰ ফালে নজৰ দিয়া নাই ৰাস্তা ঘাট খুব বেয়া আৰু মই তোমাক অনুৰোধ কৰি আছোঁ তুমি যাওঁতে ৰাস্তাটো উঠাই লৈ যাবা তলৰ ৰাস্তাখিনি দেখাবা যদি চৰকাৰী কাৰোবাৰ নজৰত পৰে ঘূৰা পৰ্যটনস্থলীয়ে হয় গুৱাহাটীৰ মাজমজিয়াতে হয় যিহেতু নৰকাসুৰ পাহাৰৰ ওপৰতে আৰু এই ইয়াৰ ওপৰৰ পৰা আপোনালোকে ইফালে উলুবাৰী এনেধৰণে প্ৰৱাহমান হৈ গৈছে ভিডিঅ'টোত আপোনালোকে দেখা পাইছে নমস্কাৰ মই অলিম্পিকাৰ পৰা আপোনালোককে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আজি এফালে আহিছোঁ দেখাইছোঁ আপোনালোক আজি আহিছোঁ শ্ৰী হৰগৌৰী মন্দিৰত আৰু ইয়াৰ মন্দিৰৰ ভিতৰ চোৱাৰ কেনে ধৰণৰ পৰিৱেশ আপোনালোকক দেখুৱাম আৰু যথেষ্ট দীঘল চিৰি যিমান দূৰৰ পৰা দেখা পাইছোঁ সিমান দূৰলৈকে আচলতে চিৰিয়ে দেখা পাই গৈ আছোঁ আৰু মন্দিৰ ভাগলৈ গৈ আছোঁ আপোনালোকক মন্দিৰ ভাগৰ যি মহত্বৰ বিষয়ে জনাম আৰু কেনেধৰণৰ আচলতে মন্দিৰ ভাগৰ ভিতৰ চোৱা বা বাহিৰ চোৱা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সেয়া দেখিছে নহয় মন্দিৰ ভাগলৈ যাওঁতে কি অৱস্থা হৈছেগে আচলতে চিৰি বগাই বগাই ভাগৰ লাগি গৈছে সিমান দূৰ দেখা নোপোৱালৈকে সেয়া চিৰি বগালোঁ আৰু যেতিয়া মন্দিৰৰ আচলতে দুৱাৰভাগ দেখা পালোঁ তেতিয়া চিৰি বগোৱা যি ভাগৰ সেই ভাগৰ একদম নাইকিয়া হৈ গ'ল আৰু বাকী মন্দিৰভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ যি ঐতিহ্য সেই ঐতিহ্যৰ বিষয়ে আপোনালোকক জনাম চাই থাকক অন্য কোনো দেৱ দেৱীক পূজা কৰাৰ আগতে পোনপ্ৰথমে গণেশক পূজা কৰোৱা হয় সোমাই আহিয়ে এয়া হৈছে সাই বাবাৰ মন্দিৰ এনেধৰণে প্ৰতিষ্ঠা কৰা হৈছে আৰু তাৰ পিছতে এইফালে আছে মহাদেৱৰ মন্দিৰ এনেধৰণে এয়া হৈছে মহাদেৱৰ মন্দিৰ এয়া হৈছে পঞ্চমুখী নাগ আৰু এয়া হৈছে শিৱলিংগ এনেধৰণে ইয়াত পূজা পাতল কৰা হয় আচলতে ৰাতিপুৱাৰ ভাগতো পূজা কৰিছিলে এয়া এনেধৰণে শিৱজীক অৰ্পণ কৰা হৈছিলে ৰাতিপুৱাই এনেধৰণে বেলপাত অৰ্পণ কৰা হৈছে আৰু এইফালে আপোনালোকে দেখা পাব শিৱ ভগৱানৰ আচলতে যি মূৰৰ ওপৰেদি গংগা এনেধৰণে প্ৰৱাহমান হৈ গৈছে ভিডিঅ'টোত আপোনালোকে দেখা পাইছে এনেধৰণে ইয়াত অংকন কৰা হৈছে আচলতে শিৱ ভগৱানৰ যি স্থিতি এনেধৰণে অৰ্পণ কৰা হৈছে মন্দিৰৰ ওচৰতে কলনি বজাৰ বুলি কয় মই তাতে থাকোঁ আৰু মন্দিৰত আজি 10 বছৰৰ পৰাই অহা যোৱা কৰি আছোঁ আজি বাবাজন নাই মন্দিৰত তথাপি মই চব ভক্ত ৰাইজক অনুৰোধ কৰি আছোঁ আপোনালোকে একবাৰ আহি কেনে চাই যাব এই ব্লগটো চাব ইয়াতে ভালদৰে গম পাব খুব ধুনীয়া মন্দিৰ ইয়াত আহিলে আপুনি মোটামুটি গুৱাহাটীৰ দিছপুৰ এৰিয়াটো বাদ দি কেনে গুৱাহাটীৰ 80% চাব পাৰিব এনেকৈ ধুনীয়া মানে আপুনি গুৱাহাটীত আৰু ক'তো নাপাব ভৱিষ্যতে এই মন্দিৰটো এটা টুৰিষ্ট স্পট হ'ব এইটো আশা কৰোঁ কিন্তু চৰকাৰে আমাৰ ফালে নজৰ দিয়া নাই ৰাস্তা ঘাট খুব বেয়া আৰু মই তোমাক অনুৰোধ কৰি আছোঁ তুমি যাওঁতে ৰাস্তাটো উঠাই লৈ যাবা তলৰ ৰাস্তাখিনি দেখাবা যদি চৰকাৰী কাৰোবাৰ নজৰত পৰে হয়তো কিজানি ৰাস্তাটো হৈ যায় নেকি ঠিক আছে ধন্যবাদ কেতিয়াৰ পৰা আপুনি গম পোৱাৰ পৰা মানে আচলতে কেতিয়াৰে পৰা ইয়াত পূজা পাঠ কৰা হয় মানে হৈ আছে বৰ্তমানলৈকে কেতিয়াৰে পৰা সঠিক চন তাৰিখ বা এইবিলাক ক'ব নোৱাৰোঁ কিন্তু আমি সৰুৰে পৰা ইয়াতে পূজা হৈ থকাটো দেখা পাওঁ আমি দূৰৰ পৰাও দেখা পাওঁ ইয়াতে এখন ঝাণ্ডি এখন উৰি থাকে সেইকাৰণে আমি এই ঠাইখিনিক তিনি ঝাণ্ডি মন্দিৰ বুলি কওঁ তিনি ঝাণ্ডি শিৱ মন্দিৰ বুলি কওঁ আৰু এইটো আজি কিছু বছৰৰ পৰা 15-20 বছৰমানৰ পৰা ডেভেলপ হৈছে মন্দিৰটো ধুনীয়া হৈছে মানুহে ইয়াত আহিছে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হৈছিল আৰু সকলোৱে নিজৰ তাৰপিছত যি ইয়াতে আশা ৰাখে সেইখিনি দিয়াৰ পিছৰ পৰা মন্দিৰভাগ বৰ সুন্দৰ হৈছে এতিয়া ইয়াত মানুহে আহি ভালো পাইছে আৰু ফল পোৱা যায় বুলি সকলোৱে কয় আচলতে গুৱাহাটীৰ এখন পৰ্যটনস্থলী বুলিয়ে ক'ব পাৰি এই মন্দিৰভাগ সৰু সুৰা পৰ্যটনস্থলীয়ে হয় গুৱাহাটীৰ মাজমজিয়াতে হয় যিহেতু নৰকাসুৰ পাহাৰৰ ওপৰতে আৰু এই ইয়াৰ ওপৰৰ পৰা আপোনালোকে
ইফালে উলুবাৰী পাণবজাৰ এইটো ছাইড দেখা পায়, সুন্দৰকৈ ব্ৰহ্মপুত্ৰ নদীখন দেখা পায়। আৰু বেক ছাইডে যদি আপুনি চাই যি বৰ্ষাপাৰা ষ্টেডিয়াম, মানে ব্ৰহ্মপুত্ৰ নদীটো দেখা পাব আপুনি এইটো ছাইডত। আৰু এইখিনি আৰ্যনগৰ বুলি কয়, সেইফালে আপোনাৰ ফেঞ্চি বজাৰৰ এৰিয়া থাকে। ধুনীয়া কৰি এইটো ছাইডত মন্দিৰৰ ভাগৰ পৰা সন্মুখৰ এইফালে দেখা পোৱা যায়। আৰু ইয়াৰে পিছফালে যিটো আছে সেইফালে কাহিলীপাৰা থাকে, বৰ্ষাপাৰা ষ্টেডিয়াম যি ক্ৰিকেট ষ্টেডিয়াম থাকে তেনেকুৱা। মানে মন্দিৰ ইয়াতে আহি পেলাই অন্য কিবা পাওক নাপাওক মনত শান্তি অনুভৱ হয়।